কবিতাৰ শিৰোনাম বিবাহৰ সেই বিশেষ দিনটো। সামাজিক প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ হৈছে বিবাহৰ বিশাল আয়োজন। উলহ মালহেৰে নধৰা ৰভাৰ তলত মা দেউতাও ব্যস্ত আলহীৰ লগত। সকলোৱে মুখত হাঁহি, কন্যা হৈ বহি থকা মইজনী মিছা হাঁহি এটা লৈ, মনত এবুকু বেদনা লৈ কোনো মতে বহি আছো। ভাগৰুৱা যেন মোৰ মন। কালিলৈকে ঘৰৰ সৰু ছোৱালীজন আজি বোৱাৰী হ'ব, কাৰোবাৰ পত্নী হ'ব। কেনেকৈ সজাব পাৰিম এখন নতুন ঘৰ? পাৰিম জানো? শাহুৱে মাৰ দৰে মৰম কৰিব জানো? ভুলবোৰ বুজাই দিবনে? চাৰিওফালে উত্তৰহীন প্ৰশ্নই আৱৰি ধৰিছে। ৰভাৰ তলিত কোনোৱে কৈছে, হাঁহি দে না। কেনেকৈ হাঁহো বাৰু? মা দেউতাৰ পৰা বহু দূৰলৈ যাম, মৰমৰ ভণ্টিজনীৰ পৰা। মৰমৰ দাদাটো, সি কেনেকৈ থাকিব মোৰ অবিহনে? কোনে বুজিব মোৰ হৃদয়ৰ বেদনা? ভণ্টিয়ে দৌৰ মাৰি গৈছে ভিনদেউ আহিছে বুলি। দৰা অহা বুলি শুনি মোৰ বুকুখন কঁপিব ধৰিছে। ব'লা মাজনী, দৰা আহিল নহয়। অ' মা, মই নাযাওঁ। অ' মা, মই নাযাওঁ। তোমাক এৰি মই থাকিব নোৱাৰো। অ' মা, মই নাযাওঁ। অ' নাযাওঁ।